হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া সময় হৈছে ৰাতিপুৱা 6 আৰু মই শুই উঠি আহিছোঁ। ৰাতিপুৱা শুই উঠিবলৈ ভয় লাগে কাৰণ ৰাতিপুৱাৰ যুদ্ধখন ষ্টাৰ্ট হৈ যায়, গোটেই দিনটোলৈ বুলি সময় নাপাওঁ একেবাৰে। আৰু এই যে খিৰিকীখন মোৰ খুবেই প্ৰিয়। ৰাতিপুৱা শুই উঠি আহিয়ে মই খিৰিকীখন মেলি মই কিবা এটা বিৰাট ভাল লাগে। সেয়েহে এই খিৰিকীখনতে মই বহুত টাব চাবোৰ ৰাখি দিছোঁ। অৱশ্যে ওপৰৰ টাবটো ফুলজোপা মই কালি ৰাতি বাহিৰলৈ উলিয়াই দিলোঁ। ইয়াৰ পৰা মই খিৰিকীখন খুলিয়েই মই ষ্টেপকেইটাৰ ওচৰত অকণমান সময় বহোঁ। আপুনি পৰিৱেশটো ইমান ভাল লাগে দেখিছেনে? চৰাই চিৰিকটিবিলাকৰ মাতবোৰো শুনি আছোঁ, ভাল লাগে। আগতে মৰ্ণিং ৱাকত গৈছিলোঁ, বিৰাট ভাল লাগে। এতিয়া কিয় জানো সাৰ নোপোৱা হৈছোঁ, কাৰণ মই যদি 5:30টো সাৰ পাওঁ মই দিনটো মেনেজ কৰিবগৈ নোৱাৰোঁ। মৰ্ণিং ৱাক কৰিবলৈ মই হয়তো 4টা মানতে উঠিব লাগিব আৰু সেইটো মই মেনেজ কৰিব পৰা নাই এতিয়ালৈকে। বহুত মিছ কৰি আছোঁ সেই সময়ছোৱা। মানে ল'ম খুব সোনকালে, সেইটো মানে প্ৰজেক্ট হিচাপে ল'ব লাগিব কামটো। আৰু যেতিয়া আপোনালোককো দেখাম, যেতিয়া মই যাম, খুব সোনকালেই দেখাই আছোঁ। আৰু ইয়াৰ পিছতে আৰম্ভ হৈ গ'ল মোৰ ঝাৰু লোৱা পৰ্ব। ঝাৰু লৈ এইবিলাক চাফ চিকুণ কৰি লৈছোঁ। আজি একচুৱেলি ডিয়ানৰ স্কুল নাই, সেই অকণমান টাইম পাইছোঁৱেই। এতিয়া গা চা ধুই আহি গ'লোঁ ৰেডি হৈ। তাৰপিছত এতিয়া অলপমান কিবাকিবি কৰি ল'ম, মুখত কিবাকিবি ক্ৰীম অলপ ঘঁহি ল'ম। ষ্টাইল বুলি ক'বলৈ হ'লে মই বেলেগ ষ্টাইল একো কৰিব নাজানো। কাজল লিপষ্টিক লগাব জানো আৰু খুব বেছি ট্ৰাই কৰোঁ যদিও কেতিয়াবা ফাউণ্ডেশ্যন লগাবলৈ, কিন্তু দেখিবলৈ ভাল নেদেখোঁ, নিজকে বেয়াহে দেখোঁ। গতিকে চিম্পলকৈ এনেকৈয়ে ওলাই লওঁ। আজিকালি অৱশ্যে স্কুলড্ৰেছ চালৱাৰো পিন্ধি যাব পাৰি, কিন্তু মই আজি চালৱাৰ নাই পিন্ধা, আজি চাদৰ মেখেলা পিন্ধিছোঁ। কাৰণ আজি একচুৱেলি মিটিং এখন আছে, মই তাত যাবও পাৰোঁ। চিয়'ৰ নহয় কি কৰোঁ, সেইকাৰণে চাদৰ মেখেলাযোৰকে পিন্ধি লৈছোঁ। অৱশ্যে চাদৰ মেখেলাযোৰ পিন্ধি ভালো লাগে। স্কুল গৈ চুইদাৰযোৰতকৈ মই প্ৰিফাৰ কৰোঁ চাদৰ মেখেলাযোৰক। কিন্তু তথাপিতো কেতিয়াবা লৰালৰি হয়, প্লাছ বহুত বেছি গৰম, আৰু লগতে মই যিহেতু স্কুটি চলাই যাওঁ আৰু বৰষুণ আহিলে বহুত বেছি প্ৰব্লেম হয়। সেয়ে আজিকালি পিন্ধোঁ মাজে মাজে চাদৰ মানে চুইদাৰ। সেয়া কাজল, লিপষ্টিক আৰু ক্ৰীম, আৰুতো বেলেগ একো নাই। ইয়াৰ পাছতেই বনাওঁগৈ খানা, কাৰণ মই কৈছিলোঁ যে ডিয়ানৰ স্কুল নাই আজি, গতিকে তাকো কিবা খাব দি থৈ যাব লাগিব। সৌৰভ গ'ল জিমত, আৰু সি আহি পাই, সি অৱশ্যে ৰাতিপুৱা যোনটো ব্ৰেকফাষ্টটো সি নিজে ৰেডি কৰি লয়, কাৰণ সি ডিম চিম বইল কৰি খায়। মই যদি বইল কৰি থৈ যাওঁ ঠাণ্ডা হৈ যায় আৰু সি বেয়া পায়। চ' সেইকাৰণে গোটেই মানে ব্ৰেকফাষ্টৰ চাৰ্জটো খোলাৰ দিনত সি নিজেই লয়। যিহেতু আজিকালি 8টাৰ পৰাই স্কুল হয়, গতিকে বহুত বেছি লৰালৰি হয়, আৰু সেয়ে মই এতিয়া বেলেগ একো নবনাওঁ। ডিয়ানক দিম অ'টছ গাখীৰত অ'টছ গৰম কৰি পেলাই দিম, আৰু মই নিজেও খাম চিয়া চিডছ, অ'টছ আৰু একাপ গ্ৰীণ টি। সেইখিনিয়ে, বেলেগ একো নাই। আৰু এটা কথা চাওক, এই অভ্যাসটো আপোনালোকৰ কাৰ আছে বাৰু, যে ওচৰত যোনটো মানে আমি কিটচেন টাৱেল ৰাখিলেও কিন্তু মোৰ এই চাদৰ মেখেলা পিন্ধি থাকিলে চাদৰৰ আগটো ধৰি পেলাই বস্তুটো মানে গৰম বস্তুটো উঠাই অনাটো বহুত বেছি বেয়া অভ্যাস। মই সেইটো নিজেও জানো। আপোনালোকৰ কাৰ আছে সেইটো কমেণ্ট কৰি জনাবচোন। নে ময়ে একমাত্ৰ প্ৰাণী যে যাৰ এইটো অভ্যাস আছে। স্কুলবিলাক 9টা বজাৰ পৰা হ'লেও অলপ পাৰি যে কিবাকিবি লুচি পুৰি সেইবিলাক বনাই কিবাকিবি ঠিক কৰিব পাৰি। কিন্তু আজিকালি আমাক অসম চৰকাৰে ইমানেই কি কৰিলে বুলি ক'ম, কষ্টই দিছে বুলিয়ে কৈছোঁ। কাৰণ মানে একো ভাবিবই নোৱাৰোঁ, ৰুটিৰ কথা ভাবিবই নোৱাৰোঁ। সদায় এনেকুৱা ইজি কুকবিলাকেই সাধাৰণতে যিবোৰ 2-3 মিনিটত হৈ যায়, সেইবিলাকে আমি ইউজ কৰিব লাগে, উপায় নাই নহ'লে বা। এয়া সৌৰভ আহি গ'ল, বাহিৰত গেটৰ মাত শুনিছোঁ। সি আহি গ'ল। ইয়াৰ পাছতে এতিয়া মই অলপ দেৰি পিছতে খোৱা চোৱাটো ৰেডি কৰি মেলি ওলাই যাম। আৰু এটা বস্তু মই এতিয়া খাম, চিয়া চিডছ আৰু অ'টছ, আৰু লগতে টিফিনত কিবা এটা লৈ যাম, কাৰণ বহুত বেছি হেভিকেতো নাখাওঁ, গতিকে ভোক লাগে। আৰু স্কুলত চাহটো মোৰ তেনেকৈ খোৱা নহয়। ফ্লাক্সত মই প্ৰায় কেতিয়াবা গ্ৰীণ টি লৈ যাওঁ, গৰম পানী বনাই লৈ যাওঁ, তাত গ্ৰীণ টি মিক্স কৰি পেলাই খাওঁ। এতিয়া মোৰ চিয়া চিডছ আৰু অ'টছত দিম মই কেইটামান খিচমিচ, কেইটামান এলমণ্ড, আৰু মিঠা হ'বলৈ হ'লে মই কেতিয়াবা অলপ হানি দিওঁ। এলমণ্ডবোৰ টুকুৰা সৰুকৈ কাটি দিছোঁ। ভাল লাগে খাবলৈ, আৰু লগতে এলমণ্ডটো হেল্ডি হয় ন। একচুৱেলি আমি খাওঁতে যেতিয়া আমি খাওঁ, লগতে আমি এইটো চিন্তা কৰিব লাগিব যে এই বস্তুটো আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। আৰু
এইফালে টিফিনত বান্ধি লৈছোঁ কেইটামান হেৰি গাজি মগু কালি পৰহি তিয়াই থোৱা গাজি হৈ আছে আৰু তাতে কেইটামান বাদাম দিছোঁ আৰু ইয়াতো আপুনি পামকিন চিডছ তেনেকুৱা কিবা কিবি দিব পাৰে মই দি লৈছোঁ আৰু লগতে দিছোঁ ডালিম কালি আৰু ভিডিঅ' কৰা নহ'লে এজ ইউজুৱেল গুচি গ'ল তাৰপিছত আজি হৈছে ছানডে আৰু এতিয়া পাইছে 5টা ওলাইছোঁ ক'ত ফুৰিবলৈ পানী চুবা পানী সোমাই গ'লে কি হ'ব আৰু এতিয়া আপোনালোকক লৈ যাম এক বিশেষ ঠাইলৈ বহুত দিনৰ পৰা একচুৱেলি যাম বুলি ভাবি আছোঁ খালি টাইমটো মেনেজ কৰিব নোৱাৰোঁ কাৰণ ইভিনিং যেতিয়া ক্লাছ থাকে তেতিয়া তাত ডাইৰেক্ট সোমাব মন নাযায় আৰু যিদিনাখন ক্লাছ নাথাকে সেইদিনাখন ওলাই আহিব মন নাযায় এটলাষ্ট আজি ভাবিলোঁ যে আজি ওলাই আহিম আৰু ওলাই আহিছোঁ মই কোনটো ৰাস্তাৰে আহিছোঁ গম পাইছেনে মই আহি আছোঁ এতিয়া বৰুৱা চাৰিআলি পাৰ হৈ চিধা সোমাই দিছোঁ সোমাই যোনটো আমাৰ চোলা ধৰা ৰাস্তা যোনটো ৰাস্তা গৈছে সেই ৰাস্তাটোত মই সোমাই দিম মানে আমাৰ লুইট ভেলী একাডেমি ছাইডত মই গৈ আছোঁ আৰু যোনসকলে আগত গৈছে তেওঁলোকে হয়তো ধৰিব পাৰিছে মই ক'ত গৈ আছোঁ য়েছ মই আহি পাই গ'লোহি মোৰ ডেষ্টিনেশ্যন ডকাছ ইথনিক ৰেষ্টুৰেণ্ট এণ্ড কেফে ইয়ালৈকে মই আহি আছোঁ মানে পাই গ'লোহি একচুৱেলি মই বহুত দিনৰ পৰাই ভাবি আছোঁ আৰু দেখিবলৈ বিৰাটেই ধুনীয়া লাগে চাই ভাল লাগিছে আৰু সঁচাকৈ সোমাই গৈছোঁ বিৰাট ধুনীয়া এটা এনভাইৰনমেণ্ট সোমাই এইটো এই জেগাটুকুৰা চাওক ইমান ধুনীয়া এইটো হৈছে অ'পেন স্পেচ ইয়াতে এইবিলাক আছে আৰু ইয়াতে বহি খাবও পাৰে আৰু ইয়াৰ ভিতৰত আছে ৰেষ্টুৰেণ্ট আৰু ছাইডত আৰু এখন কেফে আছে খুব ধুনীয়া একচুৱেলি পৰিৱেশটো খুব মানে ভাল লগা বাহিৰত চাই হ'ল এতিয়া আমি সোমাই আহিছোঁ ভিতৰলৈ ভিতৰখনো বিৰাটেই ধুনীয়া লাইটকেইটাও বহুত বেছি ধুনীয়া লগতে ইণ্টেৰিয়ৰ ৱৰ্কছ ৱাও বহুত বেছি ধুনীয়া ইয়াতে এটা চেম্বাৰ ওপৰতো আছে ওপৰতো খাব পাৰি আৰু সিফালেদি গৈ বাহিৰতো আমি গৈ খাব পাৰোঁ যিহেতু বাহিৰত এতিয়া অলৰেডি মানুহে খাই আছিল চ' সেইকাৰণে মই নেদেখালোঁ লগতে এইখন হৈছে আমাৰ মেনু তো ইয়াতে হট কফি আছে 150 ডেজাৰ্টছ 250 মিল্কশ্বেক 220 চ' তেনেকৈ প্ৰাইচবোৰ এবাৰ মই আপোনালোকক ওপৰৰ পৰা দেখাইছোঁ আপোনালোকে চাই ল'ব আৰু যদি খাওঁ বুলিয়ে ভাবে তেতিয়াহ'লে আহিব পাৰে ভাল জেগা ধুনীয়া এটা ইভিনিং বা যেতিয়া হয় সময় আহি কটাব পাৰে আৰু এইফালেদি যায় ওপৰত গৈও মই কৈছিলোঁ যে ওপৰত গৈ আমি খাবগৈ পাৰে আৰু কেফেখনতে এইফালে আছে ৱাছ বেচিন চাওক ইমান ধুনীয়া আৰু এইফালে এটুকুৰা আছে ন স্মকিং এৰিয়া অৰ্ডাৰ আহি গ'ল দিয়ানে খাই আছে সি কৈছে টেষ্টি বুলিয়ে কৈছে সি আৰু এয়া মই আকৌ এবাৰ দেখাইছোঁ সেই ৰেষ্টুৰেণ্টখনৰ ভিতৰতো আৰু ৰ'ব আৰু এটা বস্তু দেখাব আৰু এইটোৱে হৈছে এণ্ট্ৰেঞ্চ এৰিয়াটো ইয়াতে কাবলৈ ৱেইট কৰিব পাৰে ইয়াতে আৰু এতিয়া আমি ওলাই আহিছোঁ ডকাছৰ পৰা ভালেই লাগিলে ইভিনিংটো ভালকৈ গ'ল এতিয়া আহি ঘৰ পালোহি তাৰপিছত দিয়ানক এতিয়া পঢ়াব লাগিব তাৰপিছত ভাত বনাব লাগিব আৰু কাইলৈ মোৰ স্কুল নাই দিয়ানৰ স্কুল আছে গতিকে ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং ষ্টে হেপ্পী এণ্ড ষ্টে হেল্ডি বাই বাই